উত্তৰ গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীৰ বাবে খন্তেকীয়া সুখবৰ। সম্প্ৰতি বাৰিষাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ কাৰণে জাহাজৰ চলাচল ব্যৱস্থাত কিছু ব্যাঘাতৰ সৃষ্টি হৈছে। সেয়েহে ৰাজ্য চৰকাৰে আজি এক জাননী যোগে ছাত্ৰ ছাত্ৰীৰ বাবে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰূপৱেৰ ভাড়া 50% কৰাৰ নিৰ্দেশ দিছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ আই কাৰ্ড দেখুৱালে লাভ কৰিব এই সুবিধা। এই নিৰ্দেশ যোগে জনালে ৰাজ্য চৰকাৰৰ GMDA কৰ্তৃপক্ষই। উল্লেখ্য যে ৰূপৱেৰ সম্প্ৰতি ভাড়া সকলো যাত্ৰী তথা পৰ্যটকৰ বাবে 100 টকা। স্থানীয় ৰাইজে আক্ষেপ প্ৰকাশ কৰি কয় যে গুৱাহাটীত আমাৰ উত্তৰ গুৱাহাটীৰ বহুতো বেচৰকাৰী কৰ্মচাৰী আছে, যাৰ দৰমহাও নিচেই কম, তাৰোপৰি কামত নগ'লে দৰমহা নাপায়। সেয়েহে আমাৰ ক্ষেত্ৰতো ৰূপৱেৰ ভাড়া অন্তত জাহাজৰ চলাচল বন্ধ থকা অৱস্থাত কিছু দিলে আমি উপকৃত হ'লোহেঁতেন। আগন্তুক এমাহৰ বাবে এই সুবিধা বাহাল থাকিব। সেয়েহে আমি চৰকাৰক ডিমাণ্ড দি আছিলোঁ কি যে ৰূপৱে অন্তত এমাহ ডেৰমাহ বাৰিষাৰ দিনকেইটা স্থানীয় কৰ্মচাৰীখিনিক তেওঁলোকৰ স্থানীয় মানে প্ৰমাণপত্ৰ চাওক তেওঁলোক হয়নে নহয় ইয়াৰ, আৰু ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে যিটো ভাড়া কৰিছে সেইটোতো বহুত বেছি হৈছে। কাৰণ 50 টকা হ'লে ছাত্ৰ ছাত্ৰী দিনত 100 টকা, টিফিনত 100 টকা 200 টকাকৈ কৰিব পৰা আজিৰ যুগত এই আৰ্থিক অৱস্থাত তেনেকুৱা ছাত্ৰৰ কাৰণে অসুবিধা হৈছে। মই ভাবোঁ যিখিনি কাম কৰিছে ভাল কামেই কৰিছে 50 টকা, কিন্তু আৰু অনুৰোধ কৰিম চৰকাৰক আৰু অলপ কমাই দিয়ক নেকি, 50 টকাত অহা যোৱা ব্যৱস্থাটো কৰক নেকি। এইখিনিয়ে অৰ্ডাৰটো পালোঁ, ভালে লাগিছে। আৰু আমাৰ ষ্টুডেণ্টখিনিয়ে যদি এইটো সুবিধা পায় আমাৰো বেয়া লাগে, কাৰণ বহুত দুখীয়া দুখীয়া ষ্টুডেণ্ট আহে, 100 টকাত যায়, আমাৰ বেয়াই লাগে। সেইটো আমি বিচাৰোঁ সেইটো সেইখিনি আমাৰ যদি আমাৰ মানুহখিনি অলপমান চৰকাৰৰ লগত কথা বতৰা পাতে, সেইটো হয়তো ভৱিষ্যতলৈ থাকি যাব। সেইটো থাকিলে ভালেই পাওঁ। এতিয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে যে 30 দিনৰ কাৰণে এইটো অফাৰ দিছে, ভালে লাগিছে। ভেলিড ID প্ৰুফ দেখুৱালে মানে আমি তেওঁলোকক পঠিয়াব পাৰিম 50 টকাত। কিমান দিন চলিব? 30 দিনলৈ। নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z।